সাহিত্য একাডেমি উদ্যোগত আৰু কাৰ্বি লামেট আমিৰ সহযোগত কাৰ্বি লোকসাহিত্যৰ ওপৰত সেমিনাৰ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত আহি আছে বনভোজৰ বতৰ বনভোজ প্ৰেমীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থত জাননী ডকমকা আৰক্ষীৰ চকী সন্ধ্যাৰ আগে আগে উভতনি যাত্ৰাৰ বাবে আহ্বান বনভোজৰ দলসমূহক পশ্চিম কাৰ্বি আংলঙত হামৰেনৰ ঘৰকাপ্তানি বিভাগৰ গাফিলতি নিময়মান পথসমূহ আধৰুৱা পেলাই বিলৰ ধন আত্মসাতৰ সন্দেহ স্থানীয় ৰাইজৰ নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ কাৰ্বি আংলঙৰ বাবে গৌৰৱ এটাৰ পিছত এটা সাহিত্য একাডেমি অনুষ্ঠান হৈছে কাৰ্বি আংলঙৰ মুখ্য সদৰ চহৰ ডিফুত জিলা সাহিত্য সভাৰ সহযোগত যোৱাকালি ডিফুৰ ৰাংচিনা ভৱনত গাম্ভীৰ্যপূৰ্ণ সাহিত্য অনুষ্ঠানৰ পিছতে আজি ডিফুৰে ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সাহিত্য একাডেমি অনুষ্ঠান সাহিত্য সাংস্কৃতিক দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সাহিত্য একাডেমি এই উদ্যোগ সাধাৰণতে সাহিত্য তথা কাব্যপ্ৰেমী ৰাজ্যলৈ ভৱিষ্যতে যথেষ্ট আশাৰ বতৰা কঢ়িয়াই আনিছে সাহিত্য একাডেমি উদ্যোগত কাৰ্বি লামেট আমিৰ সহযোগত লুৰলাংচুস্থিত ৰাংচিনা চাৰ্প সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্বি লোকসাহিত্যৰ ওপৰত এখন গুৰুত্বপূৰ্ণ সেমিনাৰ 9 আৰু 10 দুদিনীয়াকৈ অনুষ্ঠিত এই সেমিনাৰৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে অনুষ্ঠিত উদ্বোধনী সভাত বিশিষ্ট সাহিত্যিক ঔপন্যাসিক পদ্মশ্ৰী ৰংপং তেৰাঙে মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্য একাডেমি পূৰ্বাঞ্চলৰ ভাৰপ্ৰাপ্ত বিষয়া মিহিৰ কুমাৰ সাহুৱে উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি আদৰণি ভাষণ প্ৰদান কৰে সাহিত্য একাডেমি বড়ো উপদেষ্টা কমিটিৰ আহ্বায়ক অনিল বড়োৱে উদ্বোধনী অনুষ্ঠান অংশ লৈ তেওঁৰ নিৰ্দিষ্ট বক্তাৰ ভাষণত কাৰ্বি সাংস্কৃতিক আৰু লোকসাহিত্যৰ ওপৰত ভাষণ প্ৰদান কৰে উদ্বোধনী অনুষ্ঠানটি আনুষ্ঠানিক মুকলি কৰে কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ উচ্চ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে সিধা কিউ নিয়ে দুকো ননি তুমলাংদামদাং ননবাংকে Karbi Anglong isi example itum nilianing tum teachers atum underqualified manike class 10 an puri chot class 10 ba biar atu higher secondary pass pa me latu avansi teachers paklem lo latu bang student aphan on ke than thik nahi thik the a teacher bang si than thik the da to putangte if teachers are underqualified pulutangte কোন স্টুডেন্ট তুম মিশন পেন কোয়ালিটি এডুকেশন কেলং কাৰ্বি লামেট আমিৰ উপদেষ্টা হিদিনাথ ৰংপিৰ অধ্যক্ষতাত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰা লগতে হলাগৰ হৰাই আগবঢ়াই বিশিষ্ট লেখক জয় সিং টকবিয়ে উদ্বোধনী ভাষণৰ পিছত এটাৰ পিছত এটাকৈ তিনিটা ভাগত সেমিনাৰ অনুষ্ঠিত কৰে তিনিটা ভাগত যথাক্ৰমে প্ৰথমে কাৰ্বি লোকসাহিত্যৰ ইতিহাস অনুসন্ধান কাৰ্বি সাংস্কৃতিক পৰিৱৰ্তনৰ ক্ৰম আৰু কাৰ্বি ইতিহাস সাংস্কৃতিক আৰু লোকসাহিত্যৰ ইতিহাস আৰু ৰাজনৈতিক প্ৰতিনিধিত্বৰ ওপৰত সেমিনাৰ হয় অহাকালি পুৱা ভাগত অনুষ্ঠিত হ'ব দুদিনীয়া কাৰ্যসূচীৰ অন্তিমটো অনুষ্ঠান চাওঁতে 2018 আমাৰ হাতৰ পৰা ওলাই যাব আমাৰ হাতত আছে মাত্ৰ 20টা দিন বছৰটো শেষ আৰু নতুন বছৰত কাৰ্বি আংলঙৰ বিভিন্ন বনভোজস্থলীত স্থানীয় তথা বহিৰাজ্যৰ পৰা অহা হাজাৰ হাজাৰ বনভোজস্থলে ভিৰ কৰিবহি এনে সময়তে কাৰ্বি আংলঙৰ ডকমকা আৰক্ষীয়ে বনভোজপ্ৰেমী তথা প্ৰকৃতিপ্ৰেমী জীৱনৰ সুৰক্ষা তথা নিৰাপত্তাৰ বাবে এতিয়াৰে পৰা লৈছে সতৰ্কতামূলক ব্যৱস্থা হয় কোনেনো পাহৰিব পাৰে যোৱা 8 জুনত প্ৰকৃতিৰ ৰম্যপুৰী তথা জলপ্ৰপাত কান্থিলাংছলৈ ফুৰিবলৈ আহি উপধাৰা সন্দেহত গণপ্ৰহাৰত মৃত্যু হোৱা দুখজনক ঘটনা দ্বিতীয়বাৰ এনে আৰু কৰুণ ঘটনা সংঘটিত নহওক তাৰ বাবে জিলা আৰক্ষী প্ৰশাসন এতিয়াৰে পৰা তৎপৰ হোৱা পৰিলক্ষিত হৈছে
ডকমকা আৰক্ষী বিভাগে বনভোজপ্ৰেমীৰ জীৱনৰ নিৰাপত্তা আৰু নিশ্চিত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি কান্থিলাংছো আৰু পাকলম কাম অৰ্থাৎ ভেলুঘাটলৈ বনভোজ তথা প্ৰকৃতিৰ সুন্দৰ ৰাজি উপভোগ কৰিবলৈ অহা বনভোজপ্ৰেমী আৰু পৰ্যটকৰ বাবে সতৰ্কবাণী উল্লেখিত ফলক আঁৰি দিছে। ফলকত উল্লেখিত সতৰ্কতামূলক ব্যৱস্থা হিচাপে বনভোজপ্ৰেমী আৰু পৰ্যটকসকলে পুৱা 7 বজাতহে বনভোজস্থলীলৈ প্ৰৱেশ কৰিব পাৰিব আৰু সন্ধিয়া 4 বজাৰ ভিতৰত বনভোজস্থলীত এৰি উভতনি যাত্ৰা কৰিব লাগিব। অৰুণ লেখে ৰিপৰ্ট কাট নিউজ। খালু বালু খোলাকটি তাল হল নেকি পশ্চিম কাৰ্বি আংলঙৰ হামৰেন গড়কাপ্তানি অধীনস্থ নিমৈমান পথসমূহৰ অৱস্থা। হামৰেন গড়কাপ্তানি বিভাগৰ অধীনত হামৰেন অঞ্চলত ইতিমধ্যে নিৰ্মাণ হৈ উঠা বা মেৰামতিৰ নামত ঠায়ে ঠায়ে বালি শিলগুটি পেলাই থোৱা অৱস্থাতে থাকি গৈছে কেইবাটাও সংযোগী পথ। কোনোবাটো আধা মেৰামতিৰ পূৰ্বৰ শোচনীয় অৱস্থাতে পেলাই থৈছে ঠিকাদাৰে। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ এইবোৰ শেহতীয়া নমুনা। এয়া হামৰেনৰ পুৰণা বজাৰৰ পৰা হাৰলং জবে গড়কাপ্তানি পথ ৰংজাং ফঙৰ এলেকা। সৰ্বমুঠ প্ৰায় 900 মিটাৰ এই পথটি চলিত 2018 বৰ্ষৰ জানুৱাৰী মাহতে আৰম্ভ কৰা হৈছিল মেৰামতি তথা নিৰ্মাণৰ কাম। যদিও ৰংজাং ফঙৰ পৰা ভূমি সংৰক্ষণ কাৰ্যালয়ৰ মাজৰ দুখৰত শিলগুটি পেলাই থোৱা অৱস্থাতেই থাকি গ'ল। এবছৰে হ'ল পুনৰ নিৰ্মাণ বা মেৰামতি পৰিলক্ষিত হোৱা নাই। আনপিনে পথটিৰ শিলগুটিবোৰ যোৱা খেৰাং মাহতেই তুলি পেলোৱা হৈছিল, যাৰ বাবে গোটেই বাৰিষা পথটিৰ ওপৰেৰে বৰ বিপদসংকুল অৱস্থাত যান বাহনৰ চালকে গাড়ী চলালে আৰু পথচাৰীসকলে খোজকাঢ়ি পাৰ কৰিলে। অৱশ্যে অলপতে কাৰ্বি পৰিষদৰ CM তুলিৰাম ৰংহাঙে এই পথটিৰে যাব লগা হোৱাৰ বাবে তেওঁ অহা আগে আগে পথটিৰ ওপৰত বালি পেলাই দিয়াৰ বাবে কিছু সকাহ পাইছে পথচাৰী আৰু এটা খৰাং মাহ আহিবৰ হ'ল। এনে অৱস্থাতে পথটিক পেলাই ৰাখিলে অহা বাৰিষাত এই পথেৰে যাতায়াত কিমান বিপদজনক হ'ব সেয়া কোৱাৰ প্ৰয়োজন নাই। Kedamtang parukre sirkebra trok sirkebra hini ketom tabang so dingkan huta bangke jirgendeng tu sansika tabang so tuar nang klem lo PWD department pen amahala sud huta bangke ni tum ta thang ta jini no bekha ka son la na sin no bangke mi thang ni tum ta jini jite lo kedam ke wang war sai thang na ta bi itu marong pen ta sini tum thai damong lo non andrat sorkar tum ni tum phana bang so tuar na ke mesen ye phan ke wang abong ibang abi jada political party le wang kita nang hai sita na pan thak si dubok pasini tum rat rong si thut pak si ke dam tang 2011 aning kan pen non am lu up to non itin aning kanan lo he itu aning kan wang ta son na kak pinya son kiti arui wang hunibar arni ni si tum chopang room si rong si pen tapuson tuar Jepang tirlo bate gari motor ke damun ya dim anstamen itum chet tak pon lo kasino ana bangke itum warluan hitia ruibang pustame toyor tulang awar sai la gari so yar tamen itum marong an ke non ke wang un ke lake kene job karpen ke claim tapu kalilang ke itum thang kaji claim atuar itum aja kong pensi ke claim atuar pusin itum ke jitin lo nale tu marong asora job card dalam basu akar dong malong nonde job card ke ditulong adon tinta du sita kamo kam bang e pawe kam bang ke dam tang la ke pilo 2004 aning kan bang te ahok juklem dun long stamen non ke dam tang nikah ini ba ke hisab du lo so da ke ni tum hai hoya job card ta thang na ta ni tum claim monong le claim nong le pin la rina election of prang ka che chak pona teng le putang te amreng constituency long alang ke thoma kam se claim chengi la ke kisu kecelang ahem jirkending long mesen ka salam ji lapen ke ako pre bang ke usumar lu bacarli awar sai labang su mesen labang su awar sai thik konji lapen ke thoma bang ke rong rup arlu mate beha bepar ka cho claim labang su ke mekang jang aphan tuwar bang ke langli ke claim ar di konji pusi pusame ningkan ini le elo non labang song bang ke PPC claim on ai di tum
chỉ tụm mà long cái bù đam nàng bù thế chỉ thét long được pin là thek long le pin la job card kam se tamio da la job card ta về lo hajat ta về la miri nali phasi ar jutu po nili tasang rong kilan long sarkari yang pura lo tabe langnun ulo dun ulo lapen cipu ceru lo baidu khanta ilkune misi rina baidu khanta tabe nili kono ne chuning ri sita sel phante mule nang phinte tabe ni tum kupi kuson pone eprang apang ke me enangji choga nangi rong sorke kamke kalang et tidu ke boy rada saidi uposinili rong rada tumphan acho masar phangsa tumphan chingchi wai pen aruitin iruipenar nisi kunibar arnibang aruipenar nisi nitum pini pinap chot karilo chikluyoni jon thama phang nasi tum klem boylo asi kachuning di kenang sor lapan katuka be phanta nang dunde ke mam polote anisi pharoisi posat pinai posin tum pharoisi pharoini lason si hajira che chehang phan chehang let phan phan asi सरकार निफान बंके निली चुनिरिंग तुंगपिक मु अपोर होत के नांग सर होत के इलेक्शन काउंसिल पुनन एमएलए पुनन एमपी पुनन इलेक्शन लो पुलनते वांगली जी नंगजी के नांग सर बुतार बंके पुतादु तुमारोंग था बॉयद सेता दुबोक सेता बुतारा बुत बंके kedam tang na pidun bom lakan pahaidun kedam tang काउंसिल लोंग था लसेंग लोकल mana mintum lason kecil do political ma BJP long bangkela local committee pu laso pen mintum taseng apuling long ta pahaidon lo BJP panse kami towar nangrap nanggelang nangabar sai nang anta avelang lapen job kar ke abang pu adon tinta do rap sita mintum phan job kar bar sai thangna tabe nile phanta thang natabe rong sor phanta be asi ning honduk ning tum hajar no sita ili bor i patu parang pen bor i kirsan pen bojar dukan la finichu i chorhi ahormuta luthi kubi ikon ta tiyor long nei pura ning tum na anibang no lake tiklunyon ঠিকাদাৰ বিভাগীয় কৰ্মচাৰী তথা বিষয়া মিলি ভকত পথ নিৰ্মাণৰ নামত প্ৰবঞ্চনাৰে ধন যাতে আত্মসাৎ কৰি নেপেলাই তাৰ বাবে সতৰ্ক থকাৰ কথা সচেতন মহলে সোঁৱৰাই দিছে বিভাগীয় কাৰ্যবাহী সদস্য হামৰেনৰ পৰা সুন্দৰক্ৰু ৰিপৰ্ট কাপ নিউজ কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিকৰণ কৰা কাৰ্যক লৈ তীব্ৰ প্ৰতিবাদী হৈ উঠিছে কাৰ্বি ছাত্ৰ সংগঠনকে ধৰি কেইবাটাও ৰাজনৈতিক দল তথা সংগঠনে কেন্দ্ৰৰ এই প্ৰস্তাৱক শীঘ্ৰে নাকচ কৰাৰ দাবীত শনিবাৰে ডকমকাৰ পৰা ডিফুলে পদযাত্ৰা কৰা কাৰ্যসূচীৰ সমান্তৰালকৈ বোকাজানৰ পৰা কেএছএ আৰু এছৱাইজেকে ধৰি 16টা সংগঠনৰ সদস্যসকলে যুটীয়াভাৱে সৰিয়জানৰ পৰা ডিফুলৈ আৰম্ভ কৰিছে পদযাত্ৰা দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাছাওত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিকৰণ কৰাৰ দাবী আছিল বিএলটিৰ কেন্দ্ৰৰ ৰাজ্য তথা বিএলটি সদস্যববীয়াসকলৰ মাজত বিগত 2003 চনত হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি ষষ্ঠ অনুসূচী এলেকাত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতি মৰ্যাদা দিয়াৰ কথা স্বাক্ষৰিত চুক্তি অষ্টম দফাত উল্লেখ আছিল আৰু সেই অনুসাৰে সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত গৃহীত হোৱাৰ বাবে প্ৰস্তাৱ ৰখাৰ কথা এইলৈ তীব্ৰ প্ৰতিবাদী হৈ কাৰ্বি ছাত্ৰ সংগঠনকে ধৰি কেইবাটাও দল সংগঠনে বিভিন্ন কাৰ্যসূচীৰে প্ৰতিবাদ প্ৰদৰ্শন কৰিছে যোৱা শনিবাৰে কেএছএ বোকাজান জিলা কমিটি এছৱাইজে কেএনচিকে ধৰি 16টা সংগঠনৰ সদস্যববীয়াসকলে চৰকাৰৰ এই প্ৰস্তাৱক বাতিলৰ দাবী তোলাৰ লগতে 246 শীঘ্ৰে কাৰ্যকৰীৰ দাবীত এই প্ৰতিবাদী পদযাত্ৰা সৰিয়জানৰ পৰা ডিফুৰ অভিমুখে আৰম্ভ কৰিছে বিজেপি আতুমকে ইলেকশন আপ্ৰাং লপলতে লতুম কাৰ্বি আংলং আফানকে হেমপ্ৰেক পিপো বসিল লতুম কনিজে কাইটা ওয়াইফিসটা নন लतुम काउंसिल along MLA seat along ba central along latum charaida rafike non ke BLT close it ke pachuni pasi latum kanin je lasi
labangke nitum KSA pen songkretro gatum chedon une lapen non tarik kresiani kadoga ve karbi arad anapan karbi anglong arad anapan jasmet pet STH status pen dobomatum pan kadoga veta karbi anglong along nitum lasoga protest long kadoga ve kacharab dunia pansi nitum ক্লোজ 8 আছে সেই ক্লোজ 8 তো আমি স্ক্ৰেপ কৰিব বিচাৰিছো আমি 16 অৰ্গানাইজেচন দাবী কৰিছো যে অতি সোনকালে এই উইন্টাৰ সেশনত এই যাতে হেৰি ডিসকাশন নহয় আৰু এই কেনসেল কৰি দিয়ে কেন্দ্ৰীয় চৰকাৰক আমি হুকিয়াই কৰি কৈ দিছো যে এই বাধ্যতামূলক এটো আমি কৰিবলগীয়া হ'ব কিয় নেকি আগন্তুক দিনত আমি দীৰ্ঘদিনৰ পৰা আমি বাধা দি আহিছো আৰু এতিয়াও বাধা দিম আৰু বাধা দি থাকিম আমি তুলিৰাম ৰংহাং CMক আমি কৈ দিছো যে অতি শীঘ্ৰে KSAত এই ৰিজলিউচনটো লৈ পেলাই এই সমগ্ৰ কাৰ্বি আংলং যিটো ঘটনা ঘটিছে এই সলিউশন কৰি দিয়া যে আমি হেতে কামনা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাপ নিউজ সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ Aturkimi Academy Difu, affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from 1st week of December 2018 from 8 AM to 1 PM. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. GR Infra Projects Limited. Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint and bitumen all grades, etc. MS Micro Engineering, authorized dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435033710 or 8638223203 or 8638441464. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত সদৌ অসম কবি সন্মিলনৰ ডিফু শাখাৰ এক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় 9 ডিচেম্বৰত চলিত বৰ্ষৰ জুন মাহত ডিফুস্থিত জিলা মহিলা সমিতিৰ কাৰ্যালয়ত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত কবি সন্মিলনৰ দিনা গঠিত এই শাখা সভাৰ এয়া দ্বিতীয়টো কাৰ্যনিৰ্বাহক সভা সদৌ অসম কাৰ্বি সন্মিলনৰ ডিফু শাখাৰ সভাপতি পুতুল চেতিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সভাখন সহকাৰী সম্পাদক কৌস্তৱ খাউণ্ডে প্ৰথমে আঁত ধৰে পিছত কাৰ্যনিৰ্বাহক সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে সম্পাদক ইমতিয়াজ হুছেইনে কাৰ্যনিৰ্বাহক সভাখনত নৱগঠিত সভাৰ বিভিন্ন দিশ সামৰি শাখাৰ ধনীৰাম টিছো মেৰী লাহন প্ৰমুখ্যে কেইবাগৰাকী ব্যক্তিয়ে ভাষণ আগবঢ়ায় অৱশেষত সভাপতিৰ ভাষণেৰে আজি কাৰ্যনিৰ্বাহক সভাখন শেষ হয় সুখানজনত 11ৰ পৰা উদ্ধাৰ ব্যাপক পৰিমাণৰ গাঞ্জা বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত সুখানজনত শনিবাৰে জব্দ কৰে এই ব্যাপক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী কেএছে এএছডিসি ইউথ ফ্ৰণ্ট কেএফে নিজা ভাৱে চলোৱা অভিযানত এইদৰে ঘৰখনৰ পৰা উদ্ধাৰ কৰে জানিব পৰা মতে সুদীৰ্ঘ দিনৰ পৰাই ঘৰৰ পৰা চলাই আহিছিল এইদৰে অবৈধভাৱে নিচাযুক্ত ব্যৱসায় নতুন প্ৰজন্মৰ বাবে বৰবিস্বৰূপ এই ধৰণৰ নিচাযুক্ত সামগ্ৰীসমূহে দিনে দিনে ধ্বংসৰ গৰাহলৈ ঠেলি নিছে বহুতৰ সন্তান ধ্বংসৰ গৰাহলৈ ঠেলি নিয়া
এইবিধ বৰবিধ স্বৰূপ সামগ্ৰীৰ অবৈধ ব্যৱসায় পৰিয়ালটোৱে চলাই অহা কথা বিশেষ তথ্যৰ যোগে লাভ কৰি আহিছিল আৰু যুটীয়া অভিযানত এইদৰে ব্যৱসায় চলাই অহা ঘটনা হাতেলোতে উদ্ধাৰ কৰে উল্লেখ্য এই অভিযানত কেএছএৰ সভাপতি প্ৰবীণ ইংতি বিত্ত সম্পাদক প্ৰেজেণ্ট টেৰন ASDC ইউথ ফ্ৰণ্টৰ সহকাৰী সম্পাদক ভীমচন টেৰাং আইনকোষৰ সম্পাদক ফিলিপচন টিছো কেএছএৰ আন এটা গোটৰ সভাপতি আলাছ ইংতি হাৰ্বিচন ৰংফাৰ প্ৰমুখ বিশিষ্ট নেতা তথা বিষয়ববীয়াসকলে মিলি চলাই এই অভিযান পৰিয়ালটো এই অবৈধ কাণ্ডক লৈ যুটীয়া সংগঠনটিৰ নেতৃত্বই এই মুহূৰ্তলৈকে আৰক্ষীক গতাই দিয়া বা সামাজিকভাৱে বিচাৰ কৰা তথ্য লাভ কৰা নাই KSDC youth pron lapen KSE lapen KSE inglong pho inge KFE itum chelang si dak karbi nglong mate bugen arlo mate sukhanjan arlo long asona ke no hormone itum pinungwe information long si laso ganja mate laso hor laga do we khenu punitum chini si non ke ban jilang owi gi mitum hindu pondak po nitum chini si pini nitum song thom chelang si labang so hormone itum ne ponlo morning sama polo nilitum khobolong nilitum amuni masin nilitum information ang kilo jela dak bokajan ke koroni long lason akehing no hormu ganja drugs matela pen hor wakai no hormu dak sulai mane dobom pusi nilitum khobolong lason nilitum lapen inglong KSC inglong pho dak bokajan district lapen nilitum KSC bokajan district plus SYJ lapen KFA song pli nilitum cilangsi pinila so information ang ipiateng nilitum banglo nilitum red handed neblong lo lasi amalik men amalik bang ke nilitum neblong le dat stami nilitum dak ki jor bom ba ki chu bom amni tum han neblong lo lasi ahmu ta nilitum anglo sidolo lapen nilitum ako nilitum koti stami theti nijit dolang Kelang lo lagi nilitum udah dalam kali lo sob dak doan ke teglong prong lo je pini pima la dak kilong pon ke lasi non owe ki mitum ki bang jilang tum phan hino pon dak ko lam kilong pen ki kham khe doin phan sinili tum bang la bang ke suhile sokje আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ